ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি আগৰ এটা ভিডিঅ'ত তোমালোকৰ বিজ্ঞানৰ জীৱৰ শ্বাস-প্ৰশ্বাস পাঠটিৰ কিছু কথা আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম তাৰ পৰৱৰ্তী এটা অংশ, আমি কেনেকৈ উশাহ-নিশাহ লওঁ। উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াটোক আমি চমুকৈ শ্বসন প্ৰক্ৰিয়া বুলি কওঁ। ইতিমধ্যে আমি সবাত শ্বসন, অবাত শ্বসন ইয়াৰ বিষয়ে পঢ়ি আহিছোঁ। এই শ্বসন প্ৰক্ৰিয়াত ব্যৱহৃত কিছুমান অংগসমূহ প্ৰথমতে আমি জানি ল'ব লাগিব। মানুহৰ শ্বসন প্ৰক্ৰিয়াৰ লগত জড়িত অংগসমূহ হৈছে নখিকা গহ্বৰ, মুখ গহ্বৰ, গ্ৰসনি, শ্বাসনলী, হাওঁফাওঁ, কামিহাড় আৰু শেষত আছে মধ্যছদা। তোমালোকে এই চিত্ৰত থকা এই নামসমূহ মনত ৰাখিবা আৰু চিত্ৰটো ভালদৰে বুজিবলৈ চাবা। ভালদৰে বুজিলৈ ইয়াৰ সহায়তে তোমালোকে শ্বসনতন্ত্ৰ বা শ্বসন কাৰ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিব পাৰিবা। এতিয়া কেনেকৈ বৰ্ণনা কৰিম চোৱা। আমি সদায় উশাহ লওঁ। সদায় উশাহ লওঁতে আমি নাকেৰে উশাহ লওঁ। গতিকে প্ৰথম কাম ক'ৰ পৰা হ'ব? নাকৰ পৰা আৰম্ভ হ'ব। গতিকে ইয়াত চোৱা, যেতিয়া আমি উশাহ লওঁ, সেই উশাহ আমাৰ নাকৰ সৰু সৰু বিন্ধাইদি সোমাই নখিকা গহ্বৰত প্ৰৱেশ কৰে। এইটো হ'ল আমাৰ নাক আৰু ইয়াতে কি আছে? আমাৰ নখিকা গহ্বৰ। এইটোৱে হ'ল নখিকা গহ্বৰ। বায়ুসমূহ যেতিয়া নখিকা গহ্বৰত সোমায়, সেই নখিকা গহ্বৰৰ পৰা কিছুমান বায়ুনলী আমাৰ হাওঁফাওঁৰ লগত যুক্ত হৈ আছে। ইয়াৰ পৰা কিছুমান বায়ুনলী পোনে পোনে আমাৰ হাওঁফাওঁ পায়গৈ। সেই বায়ুনলীৰ সহায়ত আমি লোৱা শ্বাস গৈ পায়গৈ হাওঁফাওঁ। এই অংশৰ যোৱাৰ সময়ত সেই বায়ুনলী গ্ৰসনি আৰু শ্বাসনলীৰ মাজেৰে যায়। যেতিয়া আমি লোৱা বায়ুসমূহ, উশাহত আমি যিবোৰ বায়ু লওঁ, হাওঁফাওঁ পায়, সেই সময়তে হাওঁফাওঁৰ ওপৰত থকা এই কামিহাড়, এইবোৰ হ'ল কামিহাড়। ইয়াত চোৱা কামিহাড় লিখা আছে। যেতিয়া আমি উশাহ লওঁ, এই কামিহাড়বোৰ ওপৰলৈ উঠি আহে আৰু সেই একে সময়তে মধ্যছদা এই অংশটো তললৈ নামি যায়। কিয় নামি যায়? যেতিয়া আমি উশাহ লওঁ, ইয়াত অতিৰিক্ত পৰিমাণে বায়ু সোমাব লাগে আৰু বায়ু সোমাব যিমানেই বেছি ঠাই থাকিব, সিমানে বেছি বায়ু সোমাব পাৰিব। গতিকে যদি কামিহাড়বোৰ ওপৰলৈ উঠি যায়, মধ্যছদা যদি ইয়াৰ পৰা তললৈ নামি আহে, ইয়াত বেছি জেগা ওলাব। সেইকাৰণে বায়ু ওলোৱা সময়ত হাওঁফাওঁৰ কামিহাড়বোৰ ওপৰলৈ উঠে আৰু সেই একে সময়তে মধ্যছদা তললৈ নামি যায়। তোমালোকে এই চিত্ৰখনলৈ মন কৰা। এইটো হৈছে মানুহৰ উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়া। মই ইতিমধ্যে ক'লোঁ যে যেতিয়া আমি উশাহ লওঁ, সেই উশাহ প্ৰথমতে আমাৰ নখিকা গহ্বৰত প্ৰৱেশ কৰে আৰু নখিকা গহ্বৰৰ পৰা বায়ুনলীৰ যোগেদি আমাৰ হাওঁফাওঁলৈ প্ৰৱেশ কৰে। ইয়াতে আমাৰ হাওঁফাওঁ আছে। হাওঁফাওঁক আৱৰি এই কামিহাড়বোৰ আছে। যেতিয়া আমি উশাহ ল'ম, কামিহাড়বোৰ সাধাৰণ অৱস্থাত থকাতকৈ অলপ ওপৰলৈ উঠি আহে আৰু একে সময়তে মধ্যছদাখন তললৈ নামি আহে। তোমালোকে এই উশাহ আৰু নিশাহ প্ৰক্ৰিয়াত থকা ছবি দুখন মন কৰাচোন। তোমালোকে নিশ্চয় দেখিব পাৰিছা যে এই ছবিখনৰ তুলনাত এই ছবিখনৰ কামিহাড়বোৰ ওপৰলৈ উফন্দি আছে আৰু একে সময়তে চোৱা, এইখন হ'ল মধ্যছদা। যেতিয়া আমি উশাহ লওঁ, আমি পাইছিলোঁ যে মধ্যছদাখন তললৈ নামি আহে। গতিকে সাধাৰণ অৱস্থাত মধ্যছদাখন থাকে এনেদৰে আৰু যেতিয়া তললৈ নামি আহে, এই অংশৰ পৰা তললৈ গুচি আহে। এতিয়া আমি এই অংশত বায়ুৰ আয়তন বেছি সোমাব ইয়াৰ তুলনাত। গতিকে আমি উশাহ লোৱাৰ সময়ত এই প্ৰক্ৰিয়াটো হৈ থাকে। যেতিয়া আমি উশাহটো এৰি দিম, অৰ্থাৎ নিশাহ হ'ব, নিশাহৰ সময়ত কামিহাড়বোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। ইয়াত কামিহাড় বাহিৰলৈ ওলাইছিলে, ইয়াত কি হ'ব? পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব বা কামিহাড় ভিতৰলৈ সোমায়। আৰু একে সময়তে ইয়াত যদি মধ্যছদাখন তললৈ নামে, ইয়াত কি হ'ব? পুনৰ আগৰ জেগালৈ ঘূৰি গৈছে। এইটো হ'ল মধ্যছদাৰ সাধাৰণ অৱস্থা। উশাহ ল'লে তললৈ গুচি আহে আৰু নিশাহত সি পুনৰ ওপৰলৈ গুচি যায়। চমুকৈ এইটোৱেই হৈছে মানুহৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া। তোমালোকক পুনৰ মই চমুকৈ কৈ দিছোঁ। আমি উশাহত উশাহ লোৱাৰ সময়ত বায়ু নখিকা গহ্বৰত প্ৰৱেশ কৰে। নখিকা গহ্বৰৰ পৰা কিছুমান বায়ুনলীৰ যোগেদি হাওঁফাওঁত সেই বায়ুসমূহ প্ৰৱেশ কৰে। হাওঁফাওঁত যেতিয়া বায়ুসমূহ প্ৰৱেশ কৰিব, তেতিয়া হাওঁফাওঁৰ ওপৰৰ কামিহাড়বোৰ বাহিৰলৈ ওলাই আহে আৰু সেই একে সময়তে মধ্যছদাখন তললৈ নামি যায়। আৰু নিশাহৰ সময়ত পুনৰ যেতিয়া আমি উশাহটো এৰি দিওঁ, কামিহাড় তললৈ গুচি যায়, মানে আগৰ অৱস্থালৈ ঘূৰি যায় আৰু সেই একে সময়তে মধ্যছদাখনো পুনৰ আগৰ অৱস্থালৈ ঘূৰি যায়। তোমালোকে নিজে যেতিয়া এটা দীঘল উশাহ লোৱা, বুকুত হাতখন থৈ নিজে অনুভৱ কৰিবা যে যেতিয়া তোমালোকে দীঘলকৈ উশাহটো ল'বা, তোমালোকৰ কামিহাড়বোৰ ওপৰলৈ উঠি আহে আৰু যেতিয়া তোমালোকে নিশাহটো এৰি দিবা, পুনৰ কামিহাড়বোৰ ভিতৰলৈ সোমাই যায়।
তোমালোকে জানা যে যেতিয়া আমাৰ পানী লগা হৈ থাকে তেতিয়া আমাৰ নাকবোৰ বন্ধ হৈ থাকে আৰু সেই অৱস্থাত যেতিয়া আমি নাকেৰে ভালদৰে উশাহ নাপাওঁ তেতিয়া মুখেৰে আমি উশাহ লওঁ, মুখ মেলি উশাহ লওঁ। কিন্তু ডাক্তৰেই হওক বা আমাৰ ডাঙৰজনেই হওক আমাক কয় যে নাকেৰে উশাহ ল'বলৈ। তাৰ প্ৰধান কাৰণ কি বাৰু? তোমালোকে সকলোৱে জানা যে আমাৰ বায়ুমণ্ডলত বিভিন্ন ধৰণৰ বীজাণুৰ লগতে ধূলিকণা থাকে। যেতিয়া আমি উশাহত সেই বায়ু গ্ৰহণ কৰোঁ, বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। যদি আমি নাকেৰে উশাহ লওঁ তেতিয়া নাকৰ ভিতৰত থকা সৰু সৰু নোমসমূহে সেই ধূলিকণা বা সেই বীজাণুৰ কিছু অংশ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে। যেতিয়া আমি উশাহ লওঁ আমাৰ নসিকাগ্ৰবোৰত থকা এই নোমসমূহে বিভিন্ন ধৰণৰ ধোঁৱা, ধূলিকণা, ফুলৰ ৰেণু আদি ধৰি ৰাখে। কিন্তু কেতিয়াবা এই সৰু সৰু কণিকাবোৰ আমাৰ নসিকাগ্ৰবোৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায় আৰু তেতিয়াই এই কণিকাবোৰে নসিকাগ্ৰবোৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তোলে, যাৰ ফলত আমাৰ হাঁচি আহে। আৰু যেতিয়া আমি হাঁচিয়াই দিওঁ, হাঁচিয়ে এই কণিকাবোৰক উশাহত লোৱা বায়ুৰ পৰা উলিয়াই পঠিয়ায় আৰু ধূলিমুক্ত পৰিষ্কাৰ বায়ু আমাৰ শৰীৰত সোমাবলৈ সহায় কৰে। সেইকাৰণে আমি পৰাপক্ষত মুখেৰে উশাহ লোৱাতকৈ নাকেৰে উশাহ ল'ব লাগে, কাৰণ নাকেৰে যদি আমি উশাহ লওঁ তেতিয়া আমাৰ শৰীৰত সেই অলাগতিয়াল কণিকাবোৰ সোমাব নোৱাৰে। ইয়াৰ উপৰি কেতিয়াবা তোমালোকৰ অভিজ্ঞতা হৈছে যে আমি যেতিয়া ভাত খাই থাকোঁ বা পানী খাই থাকোঁ তেতিয়া সেই সময়ত কথা কৈ দিলে আমাৰ চৰচৰণি উঠে। আৰু যেতিয়া আমি চৰচৰণি খাওঁ আমি তেতিয়া কওঁ যে আমাৰ কথা কোনোবাই কৈছে, কিন্তু আচলতে সেইটো কথা নহয়। তোমালোকে এই চিত্ৰত মন কৰিছাই নিশ্চয়, যেতিয়া নসিকাগ্ৰবোৰৰ পৰা বায়ুনলীৰ মাজেদি বায়ুসমূহ আমাৰ হাওঁফালৈ আহি থাকে, সেই ওচৰা ওচৰিকৈ আমাৰ কি আছে? গ্ৰাহকনলী বা গ্ৰসনি আছে। অৰ্থাৎ আমাৰ খাদ্যনলী আৰু শ্বাসনলী দুইডাল ওচৰা ওচৰিকৈ আছে। যেতিয়া আমি কথা কৈ দিওঁ খোৱাৰ সময়ত তেতিয়া আমাৰ খাদ্যসমূহ গ্ৰাহকনলীয়ে নগৈ শ্বাসনলীয়ে প্ৰৱেশ কৰে, যাৰ ফলত আমাৰ চৰচৰণি আহে। আমি উশাহ নিশাহ লোৱা প্ৰক্ৰিয়াটো শৰীৰৰ ভিতৰত কিদৰে সম্পন্ন হয় তাক দেখুৱাবলৈ আমি এই ধৰণৰ এটা আৰ্হি কৰি চাব পাৰোঁ। তাৰ কাৰণে তোমালোকক লাগিব এই ধৰণৰ এটা প্লাষ্টিকৰ বটল, এডাল প্লাষ্টিকৰ পাইপ, দুটা বেলুন আৰু বটলৰ শেষৰ অংশত বান্ধিবলৈ কোমল প্লাষ্টিক বা ৰাবাৰ। আমি প্ৰথমতে এই ধৰণৰ এটা বহল প্লাষ্টিকৰ বটল তলৰ অংশ কাটি ল'ম। কাটি লৈ তাক ৰাবাৰ বেণ্ডৰ সহায়ত এই পাতল ৰবৰ টুকুৰা ভালদৰে বান্ধি দিম। আৰু সেই একে সময়তে ওপৰৰ ফালেদি বায়ু সোমাব নোৱাৰাকৈ প্লাষ্টিকৰ পাইপডালৰ লগত এই ধৰণে দুটা বেলুন সংযোগ কৰি দিম, যাতে বাহিৰৰ পৰা বায়ুসমূহ বটলৰ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। এতিয়া আমি যদি চাওঁ ইয়াত এইডালে বায়ুনলীৰ কাম কৰিব। এইকেইটা যদি আমি হাওঁফাওঁ বুলি ধৰোঁ, এইখন হ'ব আমাৰ কাৰণে মধ্যছদা। মধ্যছদাখন তললৈ আহিলে কি হয়? উশাহ লোৱা হয়। গতিকে যদি আমি উশাহ লৈছে বুলি ধৰোঁ তেতিয়া ই হ'ব তললৈ গুচি আহিব। ইয়াত হাতখনে মধ্যছদাখন তললৈ নামি দিছে আৰু সেই সময়ত কি হয়? আমাৰ কামিহাবোৰ ফুলি উঠে আৰু হাওঁফাওঁৰ আকৃতি ডাঙৰ হৈ যায়। গতিকে এইকেইটা হৈছে হাওঁফাওঁ। যেতিয়া আমি উশাহ লৈছোঁ মধ্যছদাখন তললৈ নামিছে আৰু একে সময়তে হাওঁফাওঁকেইটা ফুলি গৈছে, আকাৰত ডাঙৰ হৈছে। কিন্তু যেতিয়া আমি নিশাহটো এৰি দিওঁ কি হয়? মধ্যছদাখন ওপৰলৈ যায় আৰু ই কি হৈ যায়? সংকুচিত হয়। ইয়াত হৈছে চোৱাটো নিশাহ লোৱা প্ৰক্ৰিয়াটো। মধ্যছদাখন যেতিয়া ওপৰলৈ দি দিলোঁ তেতিয়া আমাৰ ইয়াৰ ভিতৰত থকা আয়তন কমি গ'ল আৰু সেই হাওঁফাওঁকেইটাৰ আয়তন সৰু হৈ গ'ল, বা ইয়াত থকা বায়ুসমূহ পুনৰ নিশাহ প্ৰক্ৰিয়াৰে ওলাই গ'ল। আমি এইদৰেও ইয়াৰ আৰ্হিটো কৰি চাব পাৰোঁ।